নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ LCM আৰু HCFৰ ৰিলেশ্যন থকা, অৰ্থাৎ গসাগু আৰু লসাগুৰ সম্পৰ্ক থকা কিছুমান অংক। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে লাভদায়ক হ'ব। যদিহে ভাল পায় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে প্ৰথমে আমি অংক আৰম্ভ কৰাৰ পূৰ্বে আজিৰ ষ্টেটিক জিকেটো চাই লওঁ আহক। আজি আমাৰ আছে কুৱেশ্যনটো, হেম সৰস্বতী তলৰ কোনজন শাসকৰ ৰাজসভাত ৰাজকবি হিচাপে আছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন ডি বীৰপাল, অপশ্যন চি বিশ্বসিংহ, অপশ্যন ডি দুৰ্লভ নাৰায়ণ। হেম সৰস্বতী যিজন কবি আছিলে, কোনগৰাকী শাসকৰ ৰাজসভাত ৰাজকবি হিচাপে আছিলে? ইয়াৰ উত্তৰটো আমি একেবাৰে ভিডিঅ'টোৰ শেষত দি দিম। গতিকে আজি আমাৰ মেইন টপিক ৰিলেশ্যন বিটুইন LCM এণ্ড HCF এইটো আৰম্ভ কৰোঁ আহক। গতিকে প্ৰথমতে আছে, আপোনালোকক তিনিটা সম্পৰ্কৰ কথা ক'ম আজি। প্ৰথমটো হৈছে প্ৰডাক্ট অফ টু নাম্বাৰ্ছ ইজ ইকুৱেল টু HCF ইনটু LCM, অৰ্থাৎ দুটা সংখ্যাৰ পূৰণফল, যিকোনো দুটা সংখ্যাৰ পূৰণফল সিহঁতৰ মানে কাৰ, সেই সংখ্যা দুটাৰে গসাগু আৰু লসাগুৰ পূৰণফলৰ সমান হয়। সেই সংখ্যা দুটাক পূৰণ কৰি যিটো পাম, এইফালে লসাগু LCM আৰু HCFক পূৰণ কৰি সেই একেটাই পাম। এইটো হ'ল ইহঁতৰ সম্পৰ্ক। এতিয়া বুজি পোৱা নাই যদি আপোনালোকে এইটো চালে বুজি পাই যাব। ইয়াত কৈছে দুটা সংখ্যাৰ পূৰণফল আছে 1700, দুটা সংখ্যাৰ পূৰণফল আছে ইমান 1700, আৰু কৈছে কি সিহঁতৰ HCFটো 34, আৰু কৈছে তেন্তে সংখ্যা দুটাৰ LCMটো উলিয়াব লাগে। পূৰণফলটো দিছে, HCFটো 34 দিয়া আছে, LCMটো আমাক উলিয়াবলৈ দিছে। এতিয়া আমি কি জানো, গসাগু আৰু লসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। আমাৰ হাতত কি আছে? গসাগুটো আছে। এই ফৰ্মুলাটো চাওক, ইংলিছলৈ লিখি দিছোঁ HCF পূৰণ LCM সমান দুটা সংখ্যাৰ পূৰণফল। গতিকে আমাৰ হাতত HCFটো দিছে, HCF 34, LCM দিয়া নাই। দুটা সংখ্যাৰ পূৰণফলটো দিয়া আছে 1700, LCMটো উলিয়াম। এইফালে পূৰণ হৈ থকাটো এইফালে হৰণ হ'ব, অৰ্থাৎ 170034। এইফালে পূৰণ হৈ থকাটো সিফালে গ'লে হৰণ হয়, আপোনালোকে জানে। 34ৰে 1700 ডিভাইড কৰিলে 50 ওলাব। চ' LCM এইটোৱে। এই সম্পৰ্কটো এপ্লাই কৰি আমি এনেকৈ কৰিলোঁ। সম্পৰ্কটো এইটো ওপৰত কৈছোঁ। গতিকে এনেকুৱা কিছুমান অংক আহে মানে। গতিকে আপোনালোকৰ কাৰণে ৰাখিছোঁ এইবিলাক অংক। এতিয়া চাওঁ অন্য এটা ৰিলেশ্যন। এতিয়া ৰিলেশ্যনটো হ'ল গসাগু পূৰণ অনুপাত সমান লসাগু। অৰ্থাৎ কি কৈছোঁ, দুটা সংখ্যাৰ বা দুটা তিনিটা যিয়ে নহওক, সেই সংখ্যাকেইটাৰ, সেই নিৰ্দিষ্ট সংখ্যাকেইটাৰ গসাগুটো সিহঁতৰ অনুপাত যদি দিয়া থাকে, সিহঁতৰ অনুপাত দুটা দিয়া থাকিলে দুটা, তিনিটা দিয়া থাকিলে তিনিটা, যিমানে দিয়া নাথাকক, সেই অনুপাতবিলাকৰ লগত সেই গসাগুটো যদি আমি পূৰণ কৰি দিওঁ, তেতিয়া কি পাম? তেতিয়া আমি সেই সংখ্যাকেইটা, সেই নিৰ্দিষ্ট সংখ্যাকেইটাৰ লসাগুটো পাই যাম। এইটো সম্পৰ্ক। বুজি নাই পোৱা যদি আপোনালোকে এই এক্সাম্পলটো কৰক, মই কৰি দিছোঁ, বুজি পাই যাব। সংখ্যা দুটাৰ অনুপাত দিয়া আছে চাওক। এতিয়া এটা কথা, আপোনালোকে অনুপাতটো বুজি পোৱা নাই যদি ইয়াৰ ওপৰত আমি আলোচনা কৰিম। অনুপাত আৰু সমানুপাত, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন, বহুত বেছি ইম্পৰ্টেণ্ট এটা টপিক হয়। ইয়াৰ ওপৰতো আমি ভিডিঅ' আপোনালোকৰ বাবে আনিম। কিন্তু এতিয়া সদ্যহতে অনুপাত বুলি জানি থওক। কৈছে যে দুটা সংখ্যাৰ অনুপাত দিয়া আছে 3:4, 3:4, এইটো হ'ল অনুপাত। সংখ্যা দুটা অনুপাত দিয়া আছে। আকৌ কৈছে সিহঁতৰ গসাগুটো দিয়া আছে 4, লসাগুটো আমাক সুধিছে। আমি সম্পৰ্কটো জানো যে HCF অৰ্থাৎ যিটো গসাগু, তাক আমি অনুপাত দুটাৰ লগত পূৰণ কৰি দিলে LCMটো ওলাই যায়। গতিকে একেবাৰে সহজ। HCFটো দিয়া আছে 4, আগত মই সম্পৰ্কটো আকৌ এবাৰ লিখি দিছোঁ, গসাগু পূৰণ অনুপাত। ইয়াত যিহেতু দুটা আছে সেইকাৰণে 1, 2 কৰি লিখিছোঁ।
সমান লসাগু। ইয়াত আমি যি দিছে সেইটো বহুৱাই দিম। সংখ্যা দুটাৰ লসাগু দিয়া আছে 4 দিছে, গতিকে 4 লিখিলোঁ। অনুপাত 1 3 দিছে আৰু অনুপাত দ্বিতীয় অনুপাত 4 দিছে। 4 3 গুণ 12 4 বাৰ 48। এইটো কি হয়? এইটো লসাগু। এনেকৈ এলচিএম ওলাই গ'ল 48। গতিকে এনেদৰে ৰিলেশ্যনটো যদি জানে তেতিয়া অংকটো এনেকৈ কৰিবলৈ বহুত উজু হয়। এতিয়া চাওঁ আহক অন্য এটা ৰিলেশ্যন বিটুইন HCF এণ্ড LCM। কেতিয়াবা কি হয়, সংখ্যা দুটাৰ অনুপাত দিয়া থাকিব, অনুপাতটো দিয়া থাকিব, গসাগুটো দিয়া থাকিব। আমাক সুধিব সংখ্যা দুটা কি দিয়া থাকিব কৈছোঁ, অনুপাত দুটা দিয়া থাকিব আৰু সিহঁতৰ গসাগুটো দিয়া থাকিব। আমাক সুধিব এলচিএমটো উলিয়াব লাগে। ইয়াৰ সম্পৰ্কটো হৈ গ'ল ৰেচিঅ' আপন HCF ইজুকেল নাম্বাৰ, অৰ্থাৎ অনুপাতটো লগত গসাগুটো পূৰণ কৰি দিম। যিটো অনুপাত থাকে, দুটা সংখ্যাৰ দুটা অনুপাত আছে আৰু সেই অনুপাত দুটাৰ লগত গসাগুটো পূৰণ কৰি দিম, তেতিয়া সংখ্যা দুটা ওলাই যাব। কেনেকৈ কৰে? ইয়াত কৈছে যে দুটা সংখ্যাৰ অনুপাত 14:12, 14 অনুপাত 12। এতিয়া আমি ফৰ্মুলা কি আছে? অনুপাত গসাগু নিৰ্দিষ্ট সংখ্যা। আমি প্ৰথমে আমাক কি সুধিছে? দুটা সংখ্যা উলিয়াব লাগে। ইয়াত দুটা সংখ্যা আছে, দুটা অনুপাত। প্ৰথমে আমি অনুপাতটো লিখিলোঁ। প্ৰথম অনুপাত আমাক 14 দিছে। গসাগু কি দিছে? গসাগুটো একেটাই হ'ব, দুটা সংখ্যাৰ কাৰণে গসাগু এটাই থাকিব 15। পূৰণ কৰি দিলোঁ আৰু এইটো পূৰণ কৰি আমি পালোঁ 210। আকৌ এটা অনুপাত আমাৰ হাতত আছে 12 পূৰণ। HCF আছে 15, HCFটো দিয়া আছে। এইটো অনুপাত, এইটো HCF, অনুপাত HCF। এইটো নিৰ্দিষ্ট সংখ্যাটো ওলাই যায় বুলি কৈছোঁ নহয়, এবাৰ ওলালে। দুটা সংখ্যা আছেতো, এটাহে ওলাইছে, আন এটা ওলাব। এই দুটা পূৰণ কৰি দিলোঁ, এইটো 180 ওলালে। তো আমি কি পালোঁ? নিৰ্দিষ্ট সংখ্যা দুটা কি বুলি কৈছিলে? এটা এইটো ওলাই গ'ল। এই ফৰ্মুলাটোৰ পৰা আমি উলিয়াই পেলালোঁ। এইবাৰ এইটো চাওক, আমি যেতিয়া ৰেচিঅ' দুটা পূৰণ কৰিম এলচিএমটো ওলাই যাব। কেনেকৈ? দুটা সংখ্যাৰ লসাগু দিয়া আছে 48, সংখ্যা দুটা অনুপাত দিয়া আছে 2:3, 2:3। সংখ্যা দুটা সুধিছে। ইয়াত এলচিএমৰ কথা কৈ আছোঁ। অলপ আগত HCF কৰিছিলোঁ, এলচিএমটো অলপ বেলেগ ধৰণে কৰা হয়। প্ৰথমে কি কৈছে? দুটা সংখ্যাৰ অনুপাত 2:3, 2:3। আমি সংখ্যা দুটা ধৰি ল'লোঁ টুৱাইছ এক্স আৰু থ্ৰাইছ এক্স। এতিয়া কি কৈছে? এই দুটা সংখ্যা আমি ধৰি ল'লোঁ যিহেতু, আৰু এই সংখ্যা দুটাৰ লসাগুটো 48 দিয়া আছে। এই সংখ্যা দুটাৰ লসাগু 48। এই সংখ্যা দুটাৰ লসাগু কিমান হ'ব? টুৱাইছ এক্স, থ্ৰাইছ এক্স। ইয়াত আমি কমন ফেক্টৰ একো নাপাওঁ, গতিকে আমি দুটা পূৰণ কৰি দিম। দুটা পূৰণ কৰিলে কি হ'ব? 2 3 গুণ 6। এনেকৈ কৰিলে বুজি পাব। এটা ফেক্টৰ পাম, ইয়াতো এক্স আছে, ইয়াতো এক্স আছে। ইয়াত 2 থাকিলে, ইয়াত 3। ইয়াত এক্স আছে, ইয়াত এক্স আছে। এক্সে ডিভাইড কৰিলোঁ, এক্সটো গুচি গ'ল, ইয়াত এক্সটো গুচি গ'ল, 2টো নামি আহিলে, 3টো নামি আহিলে। এলচিএম কিমান পালোঁ? 2 3 গুণ 6 আৰু এইটো এক্স। 3টা পূৰণ কৰি দিম 6x। এই 3টাকে পূৰণ কৰি দিম 6x। আৰু আমাক কুৱেশ্যনত এইটোতো দিয়া আছে, সংখ্যা দুটাৰ লসাগুটো দিয়া আছে। সংখ্যা দুটাৰ লসাগু আমি উলিয়াই ল'লোঁ। আমি ধৰি লোৱা সংখ্যা দুটাৰ লসাগুটো উলিয়াই ল'লোঁ কিমান? 6x। এই 6xটোৱেতো 48। সেইটোতো ইয়াত কৈছে দুটা সংখ্যাৰ লসাগু 48। এই দুটা সংখ্যাৰ লসাগুটো 48। এতিয়া আমি কি কৰিম? 6x ইজুকেল 48, এক্সৰ মানটো উলিয়াই দিম। মই কৈছোঁ এইফালে পূৰণ হৈ থকাটো সেইফালে হৰণ হ'ব, সিফালে হৰণ হ'ব। এক্সৰ মান 8 ওলালে, এক্সৰ মান 8 ওলালে। এতিয়া আমি দুটা সংখ্যা ধৰি লৈছিলোঁ টুৱাইছ এক্স আৰু থ্ৰাইছ এক্স। আমাক সেইটোতো সুধিছে সংখ্যা দুটা কি? যিকেইটা ধৰি লৈছিলোঁ তাত এক্সৰ মানটো বহাই দিম। এটা সংখ্যা টুৱাইছ এক্স আছিলে, এক্সৰ মানটো কিমান পালোঁ? 8, 2 8 গুণ 16। সেইটো এটা সংখ্যা। আন এটা সংখ্যা আমি ধৰি লৈছোঁ থ্ৰাইছ এক্স, আৰু এক্সৰ জেগাত আমি 8 বহাই দিলোঁ। এক্সৰ জেগাত 8 বহালোঁ কাৰণ এক্সৰ মানটো 8 ওলাইছে। 3 8 গুণ 24। এই দুটা সংখ্যা, এই দুটা সংখ্যাই হ'ল নিৰ্দিষ্ট সংখ্যা দুটা কি? 16 আৰু 24।
গতিকে আজিলৈ ইমানেই আছিলে। আপোনালোকে প্ৰেক্টিচ কৰিলেহে বুজি পাব, অকল ভিডিঅ' চালে বুজি নাপাব। আৰু আমাৰ আজিৰ ষ্টেটিক জিকেটো আছিলে হেম সৰস্বতী কোনজন শাসকৰ ৰাজসভাৰ ৰাজকবি আছিলে, আৰু উত্তৰটো হ'ল দুৰ্লভ নাৰায়ণ। আপোনালোকে কমেণ্ট কৰিব হেম সৰস্বতীয়ে দুখন কবিতা পুথি লিখিছিলে, কাব্যিক গ্ৰন্থ ক'ব লাগিব আচলতে। সেই দুইখনৰ নামটো আপোনালোকে কমেণ্টত জনাব, বহুত ইম্পৰ্টেণ্ট হয়। হেম সৰস্বতীৰ দুখন কিতাপ আছে। গতিকে দুৰ্লভ নাৰায়ণৰ দিনত হেম সৰস্বতী ৰাজকবি হিচাপে আছিলে। গতিকে বন্ধুসকল আজিলৈ ইমান আছিলে। পুনৰ লগ পাম, ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ।